নহয় মোৰ ভিডিঅ'ত কমেণ্ট দিব নালাগে এতিয়া মোৰ ভিডিঅ'ৰ কথা নহয় বুজিছে আপোনাৰ ভিডিঅ'ৰ কথা নহয় আপোনাৰ ভিডিঅ'টো কমেণ্ট দিব নালাগে আপোনাৰ যদি ফেমাছ হ'বলৈ মন আছে তেন্তে মই আপোনাক দিয়া ভিডিঅ'টো এতিয়াই মই ছ'চিয়েল মিডিয়াতে ভাইৰেল কৰি দিব পাৰোঁ আপোনাৰ ফেমাছ হ'বৰ মন নাই তাৰ মানে বাই দ্য ৱে এতিয়াতো আমাৰ মেডাম আহিয়ে গ'ল এতিয়াতো আমাৰ কোনো উপায় নাই নালাগে আপুনি মোক পইচাও দিব নালাগে আপুনি মোক আইচক্ৰীমো খুৱাব নালাগে আপোনাৰ 50% 90% মোক একো নালাগে আপোনাৰ যদি বাচিবলৈ মন আছে তেন্তে এটাই উপায় আছে মই যি ক'ম সেই চুপচাপ আপুনি কৰি যাব লাগিব হ'ব নে নহয় এতিয়া মই কোৱা কামটো আপুনি কৰিব নাই সেইটো কওক অ'কে আপুনি যদি এতিয়া মই কোৱা কামখিনি কৰে আপোনাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত নাযায় আপুনি ওপৰ লেভেলতো নাযায় আৰু মেডাম আহিলেও মেডামে খবৰ নাপায় বঢ়িয়া কথা ব'লা ইমান গৰম জানেনে আইচক্ৰীমকে খাই দিলোঁ ঠিকে আছে মেডাম এই শৰ্মাৰ কাণ্ডবিলাক দেখা পাই মোৰ খাব মন যোৱা নাই গম পাইছে সি আমাৰ ডিপাৰ্টমেণ্টৰ বদনাম কৰি আছে সেই বুলি আপুনি খোৱাটো এৰিব নেকি ই মান সন্মান গোটেই চেছ কৰি দিছে মেডাম ইয়াৰ লগত মোক ডিউটি নিদিব বেলেগত দিব আজিৰ পৰা সি একো নকৰে আৰু তাক মই দি আছোঁ নহয় শিক্ষা মেডাম মই আপোনাক ফোন কৰা বুলি নক'ব দেই নহ'লে সি মোক বহুত বেয়া পাব আপুনি যি কৰে কৰক মেডাম কিন্তু মোৰ নাম নল'ব দেই একদম ছিক্ৰেটলি মোৰ ভাল লাগিছে আপুনি যে এজন হট পুলিচ হয় থেংক ইউ মেডাম আহকচোন আহক এপাক মাৰোঁ বলক কি কৰিছে চাই আহক মেডাম মেডাম মই ডিউটি কৰি আছোঁ দিয়ক সেই মেডাম আজি কিয় বা আহিল কি বা হ'ব দেখিছেনে মেডাম ইয়াৰ কাণ্ডবিলাক এইবোৰে কৰি আছে সি ননচেন্স লগত মনা এখন থাকেই তাৰ এইফালে এখন মেগী মাইনা হ'ল কি বা হ'ব মৰিলোঁ আজি মোৰ দিন বেয়া হ'ল ক'ত লৈ যায় ইহঁতে মোক দাদাগিৰি কৰিব আহিছোঁ এইটো এৰিয়াত আহক আকৌ সোনকালে আহক চহৰি দিয়ক পইচাটো লওক মই আপোনাক পইচাটো দি দিছোঁ আপোনাৰ দোকানত কি লৈছিল তামোল ইয়াতে এখন তামোলো আছে আপুনি এতিয়া তামোলৰ পইচাটো দি দিয়ক নহ'লেতো আপুনি দিম জানেই পইচাটো দিম ছ'চিয়েল মিডিয়াত যাব মেগী মাইনা মই পইচাটো দিছোঁ দিয়া নহ'লেতো আপুনি জানেই কি হ'ব কেনে মজা দিছোঁ লওক এতিয়া কিয় তোমালোকে আজি ভাল কাম কৰিলা এও যে কিমান খাইছে হিচাপে নাই মেগী দেখোন ৰিক্সাৰ পইচা আংকল আপোনাৰ পইচাটো ঘূৰাই পাব এতিয়া ছ'চিয়েল মিডিয়া আছে পইচাটো লওক কি কৰি আছা ভালকে ধৰি লৈ কৰিলোঁ আজি মই আপুনি যে ইয়াতে দুটা কল খাইছিলে পইচাটো দি দিয়ক খোৱা কলটোৰ পইচা দিব লাগিব এতিয়া মই দি আছোঁ আপোনাৰ কল খাইছিলে নহয় পইচাটো লওক এই কলৰ পইচাটো দিছোঁ দেই ভিৰৰ পইচা আৰু ক'ত কি আছে এই ক'ত বা লৈ যায় আৰু মোক ইয়াৰ পৰা 500 টকা এটা লৈছিলে আপুনি যে ইয়াৰ পৰা 500 টকাটো লৈছিলে দি দিয়ক আকৌ এই মানে আজি মোক কিহে পালে দিছোঁ দাদা লওক 500 টকাটো আংকল মই আকৌ ইয়াতে এটা মাস্ক পকেটত ভৰাই লোৱা ভিডিঅ' দেখা পাইছোঁ সেইটোৰো পইচা দিয়ক নেকি এই ছ'চিয়েল মিডিয়াত দিব নালাগে মই চব পইচা ঘূৰাই দিম আজি মোৰ কি গতি হ'ব ইয়াৰ পৰা যে আপুনি কচু আৰু কি দিছে নাই মই পইচা দিম এই তহঁতৰ কাৰণে আজি মই মৰিলোৱে এই পইচাটো ৰাখকচোন চাব্বাছ দেখিছে মেডাম মই একো কৰা নাই দিয়ক ইহঁতে মোক কি কৰিব ধৰিছে মই একো বুজি পোৱা নাই মেডাম আপোনাৰ নিচিনা ফটুৱা পুলিচৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টটো বদনাম হৈ গৈছে আপুনি জানে ইমান ফটুৱা নে আপুনি ইমান ফটুৱা
মেডাম মই কি ক'ম এখেতক বুজাই বুজাই মই আৰু বুজাব নোৱাৰা হৈ গৈছোঁ এক কাষাৰ কথাও নামানে তেখেতে আৰু সেইকাৰণে আজি মই উপায় নাপায় প্ৰুফ নোহোৱাকেতো আপুনিও বিশ্বাস নকৰে সেইকাৰণে আজি চাইল্ড টিমক গোটাই দিছোঁ ভিডিঅ' ৰেকৰ্ডিং কৰিছে আপুনি প্ৰমাণ সহকাৰে তেখেতক ছাছপেণ্ড কৰক অ' মেডাম মোক আপুনি ছাছপেণ্ড নকৰিব মোৰ দুজনী ছোৱালী আছে ইহঁতৰ অৱস্থা বেয়া হৈ যাব মেডাম মোক ছাছপেণ্ড নকৰিব মেডাম মই আৰু এনেকুৱা নকৰোঁ মেডাম আপুনি এই কথাটো আগতেই ভাবিব লাগিছিল আপুনি গভৰ্ণমেণ্টৰ পৰা দৰমহা লয় আৰু এই খাটি খোৱা মানুহৰ পৰা পইচা উঠাই উঠাই খায় অ' মেডাম মই এনেই নাখাওঁ মই পইচা দি কিনো আপুনি সুধিব পাৰে মৰিলোঁ এতিয়া আমি ইচ্ছা কৰিলে আপোনাক ৰেকৰ্ডিং নকৰি হ'ব হ'ব মনে মনে থাকা মনে মনে থাকা আমি এনেকুৱা কাম আমি নকৰোঁ এনেবোৰ কাম নকৰোঁ এতিয়া নাই নাই তোমালোকে কৰিব নালাগে বহুত কৰিলা তোমালোকে যি যি কৰিব লাগে আমি আমি কৰিম একো কষ্ট এনে যোৱা নাই তোমালোকে ইমান ভাল কাম কৰিছা প্ৰাইজহে পাবা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা কিবা দিব নহয় অ' মেডাম মই এতিয়া কি কৰোঁ আপুনি এটা কাম কৰক আজিলৈ মোক মাফ কৰি দিয়ক মই আৰু এনে কাম কেতিয়াও নকৰোঁ মেডাম কেতিয়াও নকৰোঁ মেডাম অ' মেডাম নহ'লে আপুনি চব্জিখিনি লৈ যাওক মোক নালাগে মেডাম ইডিয়ট ননচেন্স ডিপাৰ্টমেণ্টৰ বদনাম কৰিব আহিছা এই মোৰ চাকৰি সঁচাকৈ যাব নেকি এই মই এতিয়া একো কৰিব নোৱাৰোঁ মই আপোনাক বহুত দিনৰ পৰা বুজাই আছোঁ আপুনিতো মানা নাই তাৰ পৰিণাম পাব আপুনি এতিয়া এই কেছটো ওপৰত গুচি গৈছে মেডামেহে জানে সেই তহঁতে অকণমান পোৱালিকেইটাই মোক কি কৰিলি আজি কি কৰিলি এই তহঁতে যদি আজি এইবিলাক নকৰিলি হয় মই তহঁতৰ কাৰণে এটা এটা ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খুৱাই দিলোঁ হয়। আইচক্ৰীম খুৱাব আহিছে ফিটিং নহওঁ চাইল্ড টিমক মই মানিছোঁ দেই তোমালোকক মই দুটা আইচক্ৰীম খুৱাম ভয়ে লগা নাই বোলে তাৰ এতিয়া মেম এও আমাৰ দোকানত বাকী খাই 2000ৰ বেছি মানে বিল কৰিছে এতিয়া কৈছে বোলে আকৌ পইচা নিদিয়ে আৰু কি জানেনে মেম পইচা খুজিলে মোক ধুনীয়া ধুনীয়া বুলি কয় ছাৰ আমাৰ কেছটো এতিয়া ছল্ভ হৈছে মেডামো আহিছে গতিকে আজিৰ পৰা আৰু এনেকুৱা নহয় মেডামে ছল্ভ কৰিব চাইল্ড টিমে আজি ফাটাফাটি কাম কৰিছে ছাৰ গোটেই প্ৰুফ লৈ আহিছে নহয় মেডামক দেখাইছে ছাৰ যি ড্ৰেছ পিন্ধি ইহঁতে ৰেকৰ্ডিং কৰিছে নহয় কোনো ধৰিবই নোৱাৰে একদম CID নিচিনা কাম কৰিছে ছাৰ সিহঁতৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব সিহঁতে বহুত কষ্ট কৰিছে হয় নেকি ছাৰ বাহ ভেৰি গুড ছাৰ অ'কে ছাৰ ঐ তোমালোকক বোলে ডাঙৰ প্ৰাইজ দিব এইফালে আহা চাইল্ড টিম এইফালে আহা পংকজ বহীখন দেখুওৱা মেম মই একো নাই চব লিখিছোঁ চাব্বাছ আমি এই প্ৰুফবিলাক অফিচত জমা দিম মেম এইবিলাক জমা কৰিব লাগিব ন লাগিব আহা আমি এতিয়া চেলফি উঠো দাস কি কৰি আছে হ'ব আমি দিয়ক, এখন মেডাম। ফটো উঠো অ' মেডাম ময়ো উঠিব পাৰিম নে যদি ভাল কাম কৰিম বুলি ভাবিছে উঠিব পাৰে আৰু যদি ভবা নাই ইয়াৰ পৰা যাওক নাই মেডাম মই কাণত ধৰিছোঁ মেডাম মই ল'ৰা ছোৱালী শপত খাই কৈছোঁ মেডাম আজিৰ পৰা আৰু এনে কাম নকৰোঁ মেডাম অ' মেগী মাইনা তোক কিন্তু মই মানিছোঁ দেই চাইল্ড টিম হয় চৰি ৰাইজ এই আজিৰ কাৰণে বাচিলোঁ দেই ভেৰি নাইচ